ওয়েলকাম টু মাই নিউ ভিডিও। আজিৰ ভিডিঅ'ত আমি জানিম সম্পদ সংৰক্ষণ বুলিলে কি বুজা আৰু সম্পদ সংৰক্ষণ কৰাৰ পদ্ধতিসমূহ। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। অৰ্থাৎ সম্পদ সংৰক্ষণ বুলিলে বুজায় সম্পদৰ ব্যৱহাৰ কৰিব পৰা যাব, কিন্তু সম্পদৰ কোনো ধৰণৰ বিনাশো কৰিব নালাগে, অপব্যৱহাৰো কৰিব নালাগে। আমি জানো যে সম্পদ অতি প্ৰয়োজনীয়। সম্পদ নোহোৱাকৈ মানৱ বিকাশ সম্ভৱ নহয়, কিন্তু মানুহে যিদৰে সম্পদৰ ব্যৱহাৰ কৰি আছে তাৰ ফলস্বৰূপে বহুত সম্পদৰ নাটনি দেখা দিছে। অদূৰ ভৱিষ্যতত আৰু নাটনি দেখা দিব আৰু ভৱিষ্যত প্ৰজন্মই সম্পদ নাপাবই। গতিকে সম্পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় আৰু সম্পদ নিজে নিজে সংৰক্ষণ হৈ নাথাকে। সম্পদ সংৰক্ষণৰ কাৰণে কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগিব। এতিয়া আমি কি পদ্ধতি অৱলম্বন কৰি সম্পদ সংৰক্ষণ কৰিব পাৰোঁ, আহা আমি ইয়াত জানি লওঁ। সম্পদ সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ পদ্ধতি হ'ল বিকল্প সম্পদৰ সন্ধান। অৰ্থাৎ বৰ্তমান যিবোৰ সম্পদ বেছিকৈ ব্যৱহাৰ হৈ আছে সেইবোৰৰ ব্যৱহাৰ চলি থকা অৱস্থাতে আমাৰ বিকল্প সম্পদৰ সন্ধান কৰাটো অতি প্ৰয়োজন। নহ'লে যিবোৰ সম্পদ বেছিকৈ ব্যৱহাৰ হৈ আছে সেইবোৰৰ নাটনি দেখা দিলে মানৱ বিকাশৰ ধাৰা অক্ষুণ্ণ ৰখাটো সম্ভৱ নহ'ব। বিকল্প সম্পদৰ উদাহৰণ হিচাপে ক'ব পাৰি কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ, প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি। আনহাতে অনৱীকৰণযোগ্য সম্পদ যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে, কাৰণ এইবোৰ সম্পদ বেছিকৈ ব্যৱহাৰ হৈ থাকিলে এটা সময়ত শেষ হৈ যাব। সেইবোৰৰ সলনি নৱীকৰণযোগ্য সম্পদ যেনে সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে, কাৰণ এইবোৰ শক্তি কেতিয়াও শেষ হৈ নাযায়। সম্পদ সংৰক্ষণৰ আৰু এটা পদ্ধতি হ'ল পুনৰাৱৰ্তন। অৰ্থাৎ এইটো এনে এটা পদ্ধতি য'ত ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাই ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ক'ব পাৰি পুৰণি পলিথিন, বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাই ব্যৱহাৰ কৰিব পাৰি। বৰ্জিত দ্ৰব্য পুনৰাই ব্যৱহাৰ কৰিলে সম্পদৰ সংৰক্ষণ হ'ব, কাৰণ এটা উদাহৰণ হিচাপে ক'ব পাৰি পুৰণি পলিথিন বেগ আৰু প্লাষ্টিক বটল সংগ্ৰহ কৰি উদ্যোগত যোগান ধৰিলে উদ্যোগে সেইবোৰৰ পৰা আকৌ নতুন পলিথিন বেগ আৰু প্লাষ্টিক বটল তৈয়াৰ কৰিব। তেতিয়াহ'লে তৈয়াৰ হোৱা পলিথিন বেগ আৰু প্লাষ্টিক বটলৰ কাৰণে নতুনকৈ কেঁচা সম্পদৰ প্ৰয়োগ কৰিব লগা হোৱা নাই। সম্পদ সংৰক্ষণৰ তৃতীয় পদ্ধতি অভিযোজন বা নৱপ্ৰচলন। অৰ্থাৎ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন বা ইনোভেশ্যন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। অভিযোজন বা নৱপ্ৰচলনৰ যোগেদি তৈয়াৰ হোৱা সম্পদ প্ৰাকৃতিক সম্পদক সংৰক্ষণ কৰাত সহায় কৰে। যেনে অভিযোজন আৰু নৱপ্ৰচলনৰ যোগেদি তৈয়াৰ হোৱা জৈৱ সাৰ, জৈৱ কীটনাশক আদিয়ে মাটি সম্পদক বা মৃত্তিকা সম্পদক ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশকৰ পৰা ৰক্ষা কৰে। চতুৰ্থ সম্পদ সংৰক্ষণৰ পদ্ধতি হ'ল বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। কেঁচা সামগ্ৰী সম্পদলৈ ৰূপান্তৰ কৰোঁতে যাতে বৰ্জিত দ্ৰব্যৰ উৎপাদন কম হয় সেইটো লক্ষ্য ৰাখিব লাগে, আৰু যিখিনি বৰ্জিত দ্ৰব্য ওলায় সেইখিনি পুনৰ ব্যৱহাৰ কৰিলে সম্পদৰ পৰিমাণ যথেষ্ট পৰিমাণে সংৰক্ষণ হ'ব। উদাহৰণ হিচাপে ক'ব পাৰি গছ কাটি কাঠৰ পৰা সামগ্ৰী তৈয়াৰ কৰোঁতে যিখিনি কাঠ পেলনীয়া হিচাপে ৰৈ যায় সেইখিনি আকৌ বেলেগ উদ্যোগত
সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিলে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ'ব। সম্পদ সংৰক্ষণৰ 5 নম্বৰ পদ্ধতি হ'ল জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন। জ্ঞান আৰু শিক্ষাৰ জৰিয়তে নতুন নতুন সম্পদৰ সৃষ্টি হ'ব আৰু সম্পদৰ যাতে অযথা অপব্যয় নহয় তাৰ কাৰণে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব। পৰৱৰ্তী সম্পদ সংৰক্ষণ পদ্ধতি হ'ল সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। সম্পদ সংৰক্ষণ যাতে হয় তাৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগিব যাতে কোনেও সেই আইন উলংঘা কৰিব নোৱাৰে। 7 নম্বৰ পদ্ধতি সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি কৰিব পাৰি। 8 নম্বৰ পদ্ধতি সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। অৰ্থাৎ সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। আৰু এইটো কৰিলে সম্পদৰ অযথা অপচয় সেইটো কমি যাব আৰু বিকল্প সম্পদৰ উদ্ঘাটনৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হ'ব।